পানীটো সঁচাকৈ গৰম হৈ আছে। Thank you, Lela. বাই বাই। আমি যাই আছোঁ পূৰা কৰ্ণাৰিং লৈ লৈ। গমেই নাপায় ৰাস্তা আছিল নে নাই। তো আমি ইয়াত ৰখিছিলোঁ এইখনত, ৰখি ইয়াৰ পৰা ওলাওঁ আৰু নাগা কিটচেন। তো ৰেড বুল খাই ল'লোঁ, বেলেগ একো খোৱা নাই। এতিয়া ডাইৰেক্ট যোৰহাট যাম ন। ইয়াৰ পৰা ওলাই দিওঁ আৰু। তো আমি এতিয়া যোৰহাট যাম, নহ'লে এইটো ওৱান ৱে ৰাস্তা, অলপ ছেফলি যাব লাগিব যিহেতু ওৱান ৱে ৰাস্তা ন। বাকী ৰাস্তাটো বেয়া পোৱা নাই এতিয়ালৈ, ভালে। হা ফাইনেলি অসম এণ্টাৰ কৰি দিলোঁ আমি। আৰু স্পীড ব্ৰেকাৰকেইটা বাপৰে বাপ। হা কাজিৰঙা দিছোঁ আমি। তো এতিয়া যোৰহাট কিমান টাইম লাগে চাওঁ যাই পাওঁতে। ওৱান ৱে অলপ ৰিক্সি হৈ যায়, অলপ দিনত কথা নাই, ৰাতি নাম্বাৰ ৱাইল্ড লাইফ চেঞ্চুৰী পালোঁ। এতিয়া ইয়াৰ মাজেৰে যাইছোঁ। আমাৰ ভাগ্য ভাল, আমি দিনত পোহৰ থাকোঁতে আহি গৈছোঁ। আন্ধাৰ হ'লে আমাৰ ইয়াৰ পৰা যাব নোৱাৰিলোঁ হয়, অলপ প্ৰব্লেম হ'লোঁ। ইয়াত হাতীও ওলাই বুলি শুনিছোঁ আৰু। তো এইখিনি যিমান পাৰোঁ জল্দি ক্ৰছ কৰোঁ, কাৰণ মানুহ নাই ন। অলপ লাহে লাহে, বেছি লাহে লাহেও যাব নোৱাৰোঁ, অলপ স্পীডত যাব লাগিব। আন্ধাৰ হোৱাৰ আগত ওলাব লাগিব ইয়াৰ পৰা। এইটো ৰাস্তা বোলে বহুত বেয়া হয়। মোক মেনেজাৰে পিছফালৰ পৰা কৈছে ৰাস্তাটো বোলে বহুত বেয়া। তো গম নাপাওঁ মই যিহেতু ইফালে নাহোঁ। তো যি হয় দেখা যাব আৰু, যিমান সোনকাল পাৰোঁ ইয়াৰ পৰা ওলাই দিওঁ, সেইটোৱে হয়। ইয়াত নৰখোঁ মানে, এনেই নকয় কিবাটো বেয়া আছে সেইকাৰণে কৈছে চাগে। আমি এতিয়া আহিছোঁ এই সৰুতে যে পঢ়িছিলোঁ কিতাপত, গৰম পানীৰ সোঁত। এই মানে এটা জেগাত যে গৰম পানী ওলাই থাকে, তো সেইটো জেগাত আজি মই আহি থাকোঁতে ৰাস্তাত দেখিলোঁ। সেইকাৰণে মই ভাবিলোঁ চায়ে যাওঁ, আৰু কেতিয়া অহা হয় ঠিক নাই। এইটো এণ্ট্ৰি এনেকৈ 20 টকা টিকেট, বেছি নহয়।
আছে যে আমাৰ অসমত মানে কি এইটোৱে আছে চাগে আৰু নাই ক'তো মেনেজাৰ কোৱা ক'ত আছে চাব লাগিব মই আৰু ক'ৰবাত আছে নেকি তলত চূণশিল আছে কৈ সেইকাৰণে গৰম পানী অঁ তলত চূণশিল আৰু থকা বুলি কিন্তু মানুহে ভাবে আৰু এটা অন্ধবিশ্বাস নহয় বিশ্বাস এটা আছে যে কিবা এটা নিশ্চয় এনাৰ্জি আছে সেইটো কাৰণে পানীটো গৰম হৈ থাকে অঁ হ'ব পাৰে বিশ্বাস মতে সেইটো হয় চাইণ্টিফিকলি মতে মানে কিবা তলত চূণ থাকিলে ইমান দিন গলি গ'ল হয় অঁ চূণশিল অঁ সেনেকুৱা কিবা মই ভালকৈ নাজানো কিন্তু আৰু সেইটো এইডোখৰে ঠাই হয় য'ত গৰম পানীৰ লাৰি চাওক গৰম পানী হৈ আছেনে নাই এতিয়া চাইডত পানীটো সঁচাকৈ গৰম হৈ আছে পানীটো কাপ মেগীটোৰ কাৰণে ইয়াৰ পৰাই মিডিয়াম মানে সিমান গৰমো নহয় পাৰি আৰু কিন্তু গৰম কি কাৰণত পৰি যাম চোৱা গৰম নাই কাপ মেগীটোত ভৰাই লোৱা অলপ এইটো উতলি আছে দেখুৱা না এইটো উতলি আছে এইখিনিত উতলি আছে কালি ৰাতি আহি পোৱাত দেৰি হ'ল আমি যোৰহাটত আছিলোঁ আহি এইটো হোমষ্টে এইটো ৰুমত আছিলোঁ গোটেইকেইটা এতিয়া ওলাম আৰু ঘৰলৈ তো ৰাস্তাত লগ পাম বেছি আৰু কথা নকওঁ অৱস্থা বেয়া মাত ভাঙি গৈছে পূৰা বেমাৰ হৈ গৈছে ঠাণ্ডা খাই কফ জ্বৰ চব হৈছে আমাৰ পাৰ্কিংটো আছিল ইয়াৰ বঢ়িয়া পাৰ্কিং পূৰা গেট টেট পূৰা মাৰা থাকে পাৰ্কিংটোত বঢ়িয়া আৰু গাড়ীখন ক'ল ষ্টাৰ্ট দিওঁ আৰু ধুই লওঁ আৰু মোৰ মাথাটো লাগি যায় हाँ मैडम जी थैंक यू फॉर मैनेज किया आपने मुझे बहुत अच्छी तरह ভালকে যাবা সেফ জাৰ্নি হেলমেটটো ভালকে নিয়া हाँ ऐसे रह जाएगा ভালকে যাবা ओके মিছ बाय बाय বহুত মিছ থেংক ইউ লেলা বাই বাই बाय बाय পালোঁ ইয়াৰ পৰা চিধা যাইছোঁ ইয়াৰ পৰা গুৱাহাটী আৰু 250 কিলোমিটাৰ চামথিং আৰু গুৱাহাটীৰ পৰা আজি নলবাৰী नलबारी गुवाहाटी से 60 किलोमीटर दूर नलबारी अच्छा घर बरबेटा में अब आ सकते हो नहीं मैं जल्दी जाऊँ तो अभी घर जा रहा हूँ मैं हॉस्टल गया था ठीक है अच्छा कोहिमा लोगवा और नरवा ये इधर अरुणाचल बॉर्डर अच्छा अच्छा हाँ हाँ अब चलवा ये थे ये भाई पूछ रहा है আমি কাজিৰঙা পাৰ হৈ আহিলোঁ আহি ৰুটি তৰকা এইখিনি খাই লওঁ খাই লৈ চিধা যাই থাকোঁ আৰু ৰাস্তাত নৰখোঁ আৰু মাত নাই অৱস্থা নাই মোৰ বেয়াকা হৈছে এইখিনি খাওঁ আৰু যাওঁ তো এইখন ধাবাতে খাই ল'লোঁ ৰুটি খাই লৈ এতিয়া ওলাওঁ আৰু যাব এইটো ইফালে কাজিৰঙা চিধা আৰু ইফালে নগাঁও এইটো ৰাস্তা তো যাই থাকোঁ ৰাস্তাত লগ পাম আৰু এলিফেণ্ট এনেকুৱা এলিফেণ্ট বহুত দেখিব পাব কাজিৰঙা ৰাস্তাৰে আহিলে
পূৰা মাউতে পূৰা লৈ আহে চাফাৰী কৰিব মানে টুৰিষ্ট বাহিৰৰ পৰা আহে ন টুৰিষ্টবিলাক বেছিভাগে মানে হাতীৰ ওপৰত উঠি মানে যায় আৰু কাজিৰঙা এক্সপ্ল'ৰ কৰে তো মই কাজিৰঙা পাৰ হৈ আহিলোঁ আহি এতিয়া নগাঁও ফালে যাইছোঁ নগাঁও পাৰ হৈ ৰহা হয় জাগিৰোড হয় এনেকৈ যাম হাৱে পূৰা ভিতৰে নাযাওঁ আৰু চিধা হাৱে যাম হাৱে হ'লে ভাল আৰু এতিয়া ছিংগল লেন হ'লে অলপ প্ৰব্লেম হয় ইফালৰ পৰাও গাড়ী আহে আৰু কিছুমান গাড়ী মানে ছিগনেল নিদিয়াকৈ ডাইৰেক্ট কাটি দিয়ে সেইটো বহুত প্ৰব্লেম মোৰ আগত দুবাৰ দিছে তেতিয়া মোৰ কেমেৰা অফ আছিল কাৰণে মই কেপচাৰ কৰিব নোৱাৰিলোঁ এতিয়া আমাৰ টিটিৰাজক লগ পালোঁ মোৰ লগত স্কুলত পঢ়া দে কিবা পুৰণা মূৰত লগ পালোঁ ভাল লাগিল কেনেকুৱা খবৰ পাতি আছোঁ বঢ়িয়া হয় এতিয়া আমি কি পালোঁ এইখিনি কি জেগা ন জৰাবাদ পালোঁ ইয়াৰ পৰা চিধা ঘৰত যাওঁ ক্লাবত ভিডিঅ' নবনাওঁ আৰু